নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল কিকিছ STFM লৈ। এইটো হৈছে মোৰ প্ৰথম ভিডিঅ'। আপোনালোকক মই ইমিউনিটি বিষয়ে বুজাব আহিছো। তো ভিডিঅ'টো আৰম্ভ কৰিছো। আমাৰ পৰিৱেশখন আমাৰ বিভিন্ন ধৰণৰ বীজাণুৱে ঘূৰি ফুৰি থাকে। বীজাণু বুলি ক'লে তাত অনুজীৱও থাকিব পাৰে, বেক্টেৰিয়া থাকিব পাৰে, ভাইৰাছো থাকিব পাৰে। দেখিছে আপোনালোকে COVID-19 বুলি কৈ আছে, কৰোণা ভাইৰাছ দেখিছে। আৰু এইবোৰক ৰোধিব পৰা আমাৰ দেহৰ যিটো এইবোৰক ৰোধিব পৰা আমাৰ জন্মগত এটা প্ৰতিৰোধ ক্ষমতা থাকে। মানে আমাৰ শৰীৰটোত এটা প্ৰতিৰোধ ক্ষমতা থাকে। কিছুমানৰ এইটো ষ্ট্ৰং থাকে, মানে পুৰা ষ্ট্ৰং, মানে হেল্ডি, মজবুত থাকে। আৰু কিছুমানৰ অলপ দুৰ্বল থাকে। দুৰ্বল থাকিলে মানে ব্যক্তিজনৰ সেই যিবোৰ বীজাণু সোমায় দেহত, সেইবোৰে বংশবৃদ্ধি কৰে। বংশবৃদ্ধি কৰাৰ পিছতে মানুহজন এনেকুৱা এটা পৰ্যায়লৈ নি দিব পাৰে, কাৰোবাক কোঙা পংগু কৰিব পাৰে আৰু কাৰোবাকতো মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। মানে মাৰাত্মক এই বীজাণুবোৰ থাকে। আৰু কিছুমান নৰ্মেল বীজাণু থাকে, বেছি দিন টিকি নাথাকে। দুই এদিনৰ ভিতৰত ধ্বংস হৈ যায়। যেনে কিছুমান সৰু সুৰা বীজাণু আমাৰ দেহত যেনেকৈ সোমাই গ'লে আমাৰ চৰ্দি এইবোৰ হয়, বেছি দিন নাথাকে বাৰু। আৰু যিবোৰ নেকি বহুত মাৰাত্মক থাকে, সেইবোৰক আমাৰ ভেকচিনেশ্যন কৰিবলগীয়া হয়। যদি ডেফিনেশ্যন চিষ্টেমত যদি লিখিব বিচৰা হয়, এইটো বস্তুটো যদি আমি ডেফিনেশ্যন চিষ্টেমত যদি লিখিব বিচৰা হয়, এনেকৈ ধৰণে লিখিব পৰা যায়। কোনো পৰিৱেশৰ পৰা প্ৰৱেশ কৰা বীজাণুক ধ্বংস কৰিব পৰা আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটোকে অসংক্ৰামিত বা ইমিউনাইজেশ্যন বুলি কোৱা হয়। এই বীজাণুবোৰে আমাৰ দেহত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰে। যিটো নেকি এই অসংক্ৰামিতটোত আমাৰ দেহটো সুৰক্ষা কৰিবৰ কাৰণে কিছুমান প্ৰটিন জাতীয় ৰাসায়নিক দ্ৰব্য এই অনুজীৱবোৰৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি আক্ৰমণ কৰি এইবোৰক ধ্বংস কৰি পেলায় আৰু দেহটো সুৰক্ষা কৰি থাকে। এই প্ৰটিন জাতীয় ৰাসায়নিক দ্ৰব্যবোৰক এণ্টিবডি বুলি কোৱা হয়। এই যিবোৰ নেকি বাহিৰৰ পৰা আক্ৰমণ কৰা বীজাণুৰ ৰাসায়নিক দ্ৰব্যবোৰক এণ্টিজেন বুলি কোৱা হয়। আমাৰ দেহত যিটো ৰোগ সৃষ্টি কৰে, সেই ৰোগ সৃষ্টি কৰিব পৰা এণ্টিজেনবোৰক ধ্বংস কৰাৰ উদ্দেশ্যে লিম্ফোচাইট নামৰ হোৱাইট ব্লাড চেল, যিটো নেকি শ্বেতৰক্ত কণিকাবোৰে এক প্ৰটিন জাতীয় ৰাসায়নিক দ্ৰব্য উৎপাদন কৰে, যিটো নেকি আমি এণ্টিবডি বুলি জানো। এই এণ্টিবডিবোৰে সেই যিটো ৰোগ সৃষ্টি কৰিব পৰা বীজাণুবোৰক ধ্বংস কৰে দিছে। এণ্টিবডিটোৱে যদি এবাৰ ৰোগ সৃষ্টি হোৱাৰ পিছত সেইটোক যদি ধ্বংস কৰিব পাৰিছে দ্বিতীয়বাৰ, আৰু সেই ৰোগটো সেই মানুহজনৰ গাত যদি সোমায়ো যদি হয়ও, তেতিয়াহ'লে আকৌ পুনৰবাৰ সেই এণ্টিবডিটোৱে সেই ৰোগটোক ধ্বংস কৰি পেলাব। মানে প্ৰথমবাৰ যিটো বীজাণুৱে সেই মানুহজনক আক্ৰমণ কৰিছিলে, সেই দ্বিতীয়বাৰ সেই মানুহজনক সি যথেষ্ট ক্ষতি কৰিব নোৱাৰে। ষ্ট্ৰং এণ্টিবডিটোৰ সৃষ্টি হৈ যায় গাত। সংক্ৰামকৰ এইটোৱে ৰুল যে প্ৰথমবাৰ আক্ৰান্ত হোৱা বীজাণুৰ দ্বাৰা দ্বিতীয়বাৰ একেটা বীজাণুৰ দ্বাৰা আক্ৰান্ত নহয়। যেতিয়া নেকি আমাৰ শৰীৰত থকা এণ্টিবডিটো যেতিয়া কাম নকৰা হৈ যায়, তেতিয়া আমাক প্ৰয়োজন হয় বাহিৰৰ পৰা এণ্টিবডি ল'বৰ কাৰণে। এইটো কেনেকৈ লোৱা হয়? যিটো নেকি বীজাণু বা ভাইৰাছে এফেক্ট কৰিছে, সেই ভাইৰাছটো জীৱিত বা মৃত অৱস্থাত তাৰ পৰা নিষ্কাশন কৰি এটা এণ্টিবডি সৃষ্টি কৰা হয়। আৰু ভেকচিনেশ্যন জৰিয়তে, মানে ইনজেকশ্যনৰ টাইপত বা আমাৰ টেবলেট যোগেদি চিটা এইবোৰ দিয়া আমাৰ জন্মৰ পৰা বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ জনিত ৰোগৰ কাৰণে দিয়া হয়। এইবোৰ আমাৰ দেহৰ শৰীৰত সুমুৱাই দিয়া হয়, ইনজেকশ্যন যোগে সুমুৱাই দিয়া হয়। ইয়াক টীকাকৰণ বা চিটাকৰণ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটোক কৃত্ৰিম প্ৰক্ৰিয়া বুলি কোৱা হয়। কেইটামান টীকা মই কৈ দিছোঁ আপোনালোকক। যেনেকৈ আমাৰ এতিয়া বৰ্তমান যিটো COVID-19 চলি আছে, এইটো আমাৰ দেহত যিটো এণ্টিবডি আছিলে, এই এণ্টিবডিটো কাম কৰা নাই। সেইকাৰণে বহিৰাগতৰ আমাৰ কৃত্ৰিম উপায়েৰে সেই ভাইৰাছটোৰ পৰা, যিটো কৰোণা ভাইৰাছ, তাৰ পৰা এক্সট্ৰেক্ট কৰি কেনে এটা এণ্টিবডি সৃষ্টি কৰা হৈছে। সেই এণ্টিবডি সৃষ্টি কৰি আমাক ভেকচিনেশ্যন কৰি আছে এতিয়া। কোভাক্সিন বুলি এটা ভেকচিন বনাইছে। সেইটো হৈছে এটা এণ্টিবডিয়ে হয়। বিভিন্ন ধৰণৰ আমাক চিটা বা ভেকচিনেশ্যন দিয়া হয়, কৃত্ৰিম উপায়েৰে দিয়া হয়। যেনেকৈ কলেৰাৰ কাৰণে দিয়া হয়, যক্ষ্মাৰ কাৰণে দিয়া হয়, টাইফইডৰ কাৰণে দিয়া হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে। ইমিউনাইজেশ্যন মানে কি? ইমিউনাইজেশ্যন মানে বেলেগ একো নহয়। ইমিউনাইজেশ্যন যিটো অসংক্ৰামক হয়, যদি চিম্পুলকৈ যদি একদম বুজি থোৱা হয়, যিটো নেকি আমাৰ বাহিৰৰ পৰা যিকোনো ধৰণৰ
বীজাণুৱে যদি আক্ৰমণ কৰে তেতিয়াহ'লে সেই বীজাণুটোক লগে লগে ধ্বংস কৰিব পৰা যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে সেইটোকে আমাৰ ইমিউনাইজেশ্যন বুলি কোৱা হয়, যিটো অসংক্ৰাম্যতা বুলি কোৱা হয়। যেনে আপোনাৰ হাততে যদি ধৰি লওক এটা কটাৰ লগে লগেতো ইয়াত বিভিন্ন ধৰণৰ বীজাণু সোমাই যাব পাৰে। বীজাণুৰ লগে লগে যে এটা পানী জাতীয় এটা লিকুইড এটা ওলায়, লিম্ফোচাইট নামৰ এটা শ্বেতৰক্ত কণিকাই আমাৰ সেইটো এটা প্ৰ'টিন সৃষ্টি কৰি তাতো এটা এণ্টিবডিজ এটি ক্ৰিয়া কৰি কিনে আপোনাক সেই ৰোগৰ পৰা মানে কিছুমান বেক্টেৰিয়া আক্ৰমণ কৰে, তাত অনুজীৱা বীজাণুৱে আক্ৰমণ কৰে, সেইবোৰ ধ্বংস কৰি দিয়ে। এইটোৱে আছিল ভিডিঅ'টো, ইমানটোৱে আছিল ফাৰ্ষ্ট ভিডিঅ'। অলপতো নাৰ্ভাছ ফিল নিচিনা হ'বই। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, আৰু ভাল পালে শ্বেয়াৰ কৰি দিব, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট ভিডিঅ' অকণমান নাৰ্ভাছ ফিল কৰাৰ নিচিনা হৈছে, আশা কৰোঁ আপোনালোকে বুজি পাব। ধন্যবাদ থাকিল।